নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ জেনেৰেল ষ্টাডিজ বা সাধাৰণ অধ্যয়ন নামৰ যিটো কম্পালচৰি বা বাধ্যতামূলক বিষয়, তাৰে ইউনিট নাম্বাৰ 3 সাংস্কৃতিক ঐতিহ্য বা কালচাৰেল হেৰিটেজ। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে যদি আগৰ ইউনিট দুটাৰ উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। বহু বিকল্পী প্ৰশ্ন নম্বৰ 1, সাংস্কৃতিক ঐতিহ্যই বুজাই ডেছ। এ কেৱল ঐতিহাসিক স্মৃতিস্তম্ভ, বি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবঢ়োৱা জীৱনধাৰা, চি কেৱল ৰজাসকলৰ পৰম্পৰা, ডি আধুনিক প্ৰযুক্তি। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবঢ়োৱা জীৱনধাৰা। দ্বিতীয় প্ৰশ্ন, সাংস্কৃতিক ঐতিহ্যক সাধাৰণতে ভাগ কৰা হয়। এ প্ৰাচীন আৰু আধুনিক, বি গাঁও আৰু চহৰ, চি দৃশ্যমান আৰু অদৃশ্যমান, ডি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, দৃশ্যমান আৰু অদৃশ্যমান। তৃতীয় প্ৰশ্ন, তলৰ কোনটো দৃশ্যমান ঐতিহ্যৰ উদাহৰণ? এ ভাষা, বি সংগীত, চি স্মৃতিস্তম্ভ, ডি লোককথা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি, স্মৃতিস্তম্ভ। 4 নম্বৰ প্ৰশ্ন, অদৃশ্য সাংস্কৃতিক ঐতিহ্যত অন্তৰ্ভুক্ত এ ভৱন, বি মন্দিৰ, চি পৰম্পৰাগত সংগীত আৰু লোককথা, ডি ৰাস্তা। ইয়াৰ শুদ্ধ অপশ্যন হৈছে চি, পৰম্পৰাগত সংগীত আৰু লোককথা। প্ৰশ্ন নম্বৰ 5, এডৱাৰ্ড টাইলৰৰ মতে সংস্কৃতিত অন্তৰ্ভুক্ত ডেছ। এ কেৱল শিল্প, বি জ্ঞান বিশ্বাস আইন ৰীতি নীতি, চি কেৱল ধৰ্ম, ডি কেৱল পৰম্পৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, জ্ঞান বিশ্বাস আইন ৰীতি নীতি। 6 নম্বৰ প্ৰশ্ন, সংস্কৃতি হৈছে সামাজিক বংশানুক্ৰম বুলি কোনে কৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে এ এডৱাৰ্ড টাইলৰ, বি লিণ্টন, চি গান্ধী, ডি কালিদাস। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, লিণ্টন। প্ৰশ্ন নম্বৰ 7, ভাৰতত যৌথ পৰিয়ালৰ ব্যৱস্থাৰ মুৰব্বী সাধাৰণতে এ সৰু সদস্য, বি জ্যেষ্ঠ মহিলা, চি জ্যেষ্ঠ পুৰুষ সদস্য, ডি চৰকাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, জ্যেষ্ঠ পুৰুষ সদস্য। 8 নম্বৰ প্ৰশ্ন, ভাৰতত বিবাহ ব্যৱস্থা সাধাৰণতে নিৰ্ধাৰণ কৰে এ বন্ধু বান্ধৱে, বি চৰকাৰে, চি পিতৃ মাতৃ আৰু পৰিয়ালৰ সদস্যসকলে, ডি শিক্ষকসকলে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, পিতৃ মাতৃ আৰু পৰিয়ালৰ সদস্যসকলে। প্ৰশ্ন নম্বৰ 9, তলৰ কোনটো উৎসৱ অসমৰ সৈতে সম্পৰ্কিত? অপশ্যন এ পংগল, বি লোহৰী, চি বিহু, ডি ওনাম। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, বিহু। 10 নম্বৰ প্ৰশ্ন, নমস্তেৰ অৰ্থ কি? এ বিদায়, বি স্বাগতম, চি মই আপোনাক নমস্কাৰ কৰোঁ, ডি ধন্যবাদ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি, মই আপোনাক নমস্কাৰ কৰোঁ। প্ৰশ্ন নম্বৰ 11, ভাৰতীয় খাদ্য পনীয়ৰ বৈশিষ্ট্য হৈছে এ বৈচিত্ৰ্যৰ অভাৱ, বি মছলা আৰু বনৌষধিৰ ব্যৱহাৰ, চি কেৱল নিৰামিষ খাদ্য, ডি কেৱল আমিষ খাদ্য। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ বি, মছলা আৰু বনৌষধিৰ ব্যৱহাৰ। 12 নম্বৰ প্ৰশ্ন, তলৰ কোনটো অসমৰ শাস্ত্ৰীয় নৃত্য? এ কথক, বি ভাৰত নাট্যম, চি সত্ৰীয়া, ডি ওডিশী। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, সত্ৰীয়া। প্ৰশ্ন নম্বৰ 13, ঋগ্বেদ হৈছে এ এখন নাটক, বি এখন উপন্যাস, চি স্তোত্ৰৰ সংকলন, ডি এখন চিত্ৰ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, স্তোত্ৰৰ সংকলন। 14 নম্বৰ প্ৰশ্ন, দবা খেল ভাৰতত কি নামেৰে আৰম্ভ হৈছিল? অপশ্যন এ প'ল', বি কাবাডী, চি চতুৰং, ডি গিলি ডাণ্ডা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, চতুৰং। 15 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ভাৰতৰ আটাইতকৈ পুৰণি সমল কৰাৰ ভিতৰত এটা? অপশ্যন এ কাৰাটে, বি কুংফু, চি কলাৰিপায়াট্ট, ডি জুডো। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি কলাৰিপায়াট্ট।
প্ৰশ্ন নম্বৰ 16 বৈচিত্ৰৰ মাজত ঐক্য বুজাই ডেছ অপশ্যন এ কেৱল পাৰ্থক্য বি কেৱল ঐক্য চি বৈচিত্ৰৰ মাজত লুকাই থকা ঐক্য ডি কোনো বৈচিত্ৰ নাই ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি বৈচিত্ৰৰ মাজত লুকাই থকা ঐক্য প্ৰশ্ন নম্বৰ 17 ভাৰতৰ অষ্টম সূচীত কিমান ভাষা আছে অপশ্যন এ 15 বি 18 চি 22 ডি 25 ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি 22টা প্ৰশ্ন নম্বৰ 18 ভাৰতৰ আটাইতকৈ পুৰণি লিপি কোনটো এ দেৱানগৰী বি ব্ৰাহ্মী চি উৰ্দু ডি তামিল ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ব্ৰাহ্মী 19 নম্বৰ প্ৰশ্ন হৰপ্পা সভ্যতা কিহৰ বাবে জনাজাত অপশ্যন এ সংগীত বি নৃত্য চি নগৰ পৰিকল্পনা ডি সাহিত্য ইয়াৰ শুদ্ধ অপশ্যন হৈছে চি নগৰ পৰিকল্পনা 20 নম্বৰ প্ৰশ্ন সাংস্কৃতিক ঐতিহ্যই সহায় কৰে অপশ্যন এ পৰম্পৰা পাহৰিবলৈ বি ইতিহাস আৰু পৰিচয় সংৰক্ষণ কৰিবলৈ চি কেৱল আধুনিক চিন্তাধাৰাৰ প্ৰচাৰ কৰিবলৈ ডি অতীতক উপেক্ষা কৰিবলৈ ইয়াৰ শুদ্ধ অপশ্যন হৈছে বি ইতিহাস আৰু পৰিচয় সংৰক্ষণ কৰিবলৈ